গাইজ আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা দুৰ্গা পূজা অষ্টমী লুক লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, যিহেতু পূজা ওচৰত পালেহি, নহয় জানো? ব'লকচোন আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই মোৰ ফেচখন ধুনীয়াকৈ ধুই আহিছোঁ ফেচ ৱাছেৰে, আৰু তাৰপিছত হিমালয়া বেবী ৱাইপছেৰে মোৰ মুখখন ভালদৰে চফা কৰি ল'ম। এনেদৰে মুখখন মচি হোৱাৰ পিছত মই এতিয়া মুখত ফেচ চিৰাম ইউজ কৰিম, আৰু মই চিৰামটো কেইড্ৰপমান মুখত দি দিছোঁ। এইটো এটা ল'ৰিয়েলৰ ফেচ চিৰাম হয়, আপোনালোকে ইউজ কৰিব পাৰে, বহুত ভাল হয়। তাৰপিছত মই মুখখন ভালদৰে মাছাজ কৰিম, যাতে ই মোৰ স্কিনৰ ভিতৰলৈ সোমাই যায়, আৰু চিৰামটো ইউজ কৰাৰ পিছত মুখখনত এটা ধুনীয়া গ্ল' আহি যায়। এইটো চিৰাম আপোনালোকে ইউজ কৰিব পাৰে, মই লিংকটো ডেছক্ৰিপশ্যন বক্সত ধুনীয়াকৈ দি দিম। চিৰাম এপ্লাই কৰা হোৱাৰ পিছত মই নেভিয়াৰ মইশ্চাৰাইজাৰ লৈছোঁ আৰু মুখত এপ্লাই কৰিছোঁ। যি প্ৰাইমাৰ স্কিপ কৰিছোঁ আপোনালোকে লগাবও পাৰে। তাৰপিছত মই ফাউণ্ডেশ্যন ইউজ কৰিছোঁ, ল'ৰিয়েলৰ মেট ফাউণ্ডেশ্যন, আৰু ইয়াত মোৰ শ্বেডটো হৈছে গল্ডেন বেজ। আপোনালোকে দেখিব পাৰিছে মোৰ চুলিত লাগি গৈছেগৈ, মই এৰুৱাব যত্ন কৰিছোঁ। ঠিক আছে, মোৰ এৰুৱাই ল'লোঁ। তাৰপিছত মই মুখত ডেপ ডেপ কৰি মোৰ ফাউণ্ডেশ্যনখিনি লগাই লৈছোঁ, আৰু এটা ৱেট বিউটি ব্লেণ্ডাৰেৰে ভালদৰে ব্লেণ্ড কৰিছোঁ। আপোনালোকে ব্লেণ্ড কৰোঁতে চাব যাতে ভালদৰে ব্লেণ্ড হয়, আৰু এই ফাউণ্ডেশ্যনটো বহুত বেছি মেট হয়, পটককৈ ড্ৰাই হৈ যায়, গতিকেলৈ যিমান ফাষ্ট পাৰে সিমান সোনকালে আপোনালোকে ব্লেণ্ড কৰিবলৈ চেষ্টা কৰিব। মোৰ দিনৰ বাবে ই এটা ভাল ফাউণ্ডেশ্যন। আপোনালোকে ব্লেণ্ড কৰোঁতে চাব যাতে ভালদৰে বেছটো বহে, নহ'লে মেকআপটো বহুত বেছি কেকি লাগে, পিছত দেখিবলৈ বহুত বেয়া হয় আৰু ফাটি ফাটি যায়। গতিকেলৈ আপোনালোকে ভালদৰে ব্লেণ্ড কৰিবলৈ চেষ্টা কৰিব, যিমান পাৰে সিমান ব্লেণ্ড কৰিব এটা ফ্ৰেছ লুক পাবৰ বাবে। মই এতিয়া ব্লেণ্ড কৰি আছোঁ, বহুত বেছি ড্ৰাই হয়, গৰমৰ দিনৰ বাবে ভাল হয় ফাউণ্ডেশ্যনটো। তাৰপিছত মই চুগাৰৰ এডাল ষ্টিক ব্লাছেদি ব্লাছ এপ্লাই কৰিছোঁ। গালত নাকত লগোৱাৰ পিছত ভালদৰে লগাই ল'ম। তাৰপিছত মই এটা বিউটি ব্লেণ্ডাৰেৰে এইখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম, যাতে কোনো ধৰণৰ লাইন দেখা নাপায়। আৰু এইটো ব্লাছাৰটো বহুত বেছি ভাল হয়, এটা নেচাৰেল গ্ল' আহে মুখত, গতিকেলৈ আপোনালোকে ইউজ কৰিব পাৰে। আৰু শ্বেডটো হৈছে পিংক প্ৰাইম, এয়া চুগাৰৰ হয়। ছেকেণ্ডলি মই আকৌ এবাৰ এপ্লাই কৰিছোঁ, মোৰ পাৰফেক্ট শ্বেড পোৱা নাছিলোঁ কাৰণে। এতিয়া মই পাৰফেক্ট শ্বেড পাই গ'লোঁ। ছেম ব্লেণ্ডাৰেদি মই ব্লেণ্ড কৰি লৈছোঁ, আপোনালোকে দেখিব পাৰিছে। মই আপৱাৰ্ডছ ব্লেণ্ড কৰিছোঁ। নেক্সট মই ইউজ কৰিছোঁ ফিটমিৰ লুজ পাউডাৰ। নেক্সট মই মেকআপটো ছেট কৰিম, আৰু মই ইউজ কৰিছোঁ মেবলিনৰ ফিটমি লুজ পাউডাৰ, আৰু এডাল মই ব্ৰাছৰ সহায়েৰে পাউডাৰবোৰ এপ্লাই কৰিছোঁ। মই বহুত বেছি ইউজ নকৰোঁ, লাইট হেণ্ডেদি কৰিছোঁ। তাৰপিছত মই কৰিছোঁ আইব্ৰ'। মই আইব্ৰ'টো আঁকিবৰ বাবে ব্যৱহাৰ কৰিছোঁ ফেচেছৰ আইব্ৰ' পেঞ্চিল, আৰু মই আপোনালোকে দেখিব পাইছে মই আইব্ৰ'টো এটা শ্বেপ দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু মোৰ আইব্ৰ'টো অকণমান কম আছে, গতিকেলৈ মই ফিল কৰিছোঁ আইব্ৰ'টো শ্বেপটোৰ ভিতৰত। তাৰপিছত প্ৰথম অংশত কিছুমান ষ্ট্ৰ'ক ব্যৱহাৰ কৰিছোঁ, ডাইৰেক্টলি পেঞ্চিলডাল ইউজ কৰিব নালাগে। তাৰপিছত মই স্পুলিৰ সহায়ত কম কৰি লৈছোঁ। আপোনালোকে ডিফাৰেঞ্চ দেখিব পাইছে, কিমান বেছি প্ৰয়োজন আইব্ৰ' আকাৰ মেকআপত। তাৰপিছত মই ছেম প্ৰচেছত মোৰ ছেকেণ্ড আইব্ৰ'ডাল ড্ৰ কৰিছোঁ, মোৰ গেপবোৰ ফিল কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছত স্পুলিৰ সহায়েৰে ধুনীয়াকৈ কম কৰি লৈছোঁ। আমি স্পুলি ব্যৱহাৰ কৰিবই লাগে। নেক্সট মই
ইউজ কৰিছোঁ বিউটি গ্লেজৰ আইশ্বেডো পেলেট হয় আৰু মই ৰেডিছ ব্ৰাউন কালাৰটো এজ এ ট্ৰানজিশ্যন কালাৰ হিচাপে ইউজ কৰিছোঁ। যেতিয়া আমি আইশ্বেডো ইউজ কৰোঁ তেতিয়া মন কৰিব যাতে আমি আইশ্বেডো ইউজ কৰোঁতে কোনো ধৰণৰ হাৰ্ছ লাইন দেখা নাপায়, নহ'লে চকুজুৰি বহুত বেয়া দেখা পায়। আৰু কালাৰটো মই পিক কৰি এপ্লাই কৰাৰ পিছত ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজত মই এপ্লাই কৰি আছোঁ। আপোনালোকে ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনতে এপ্লাই কৰিব আৰু চাব যাতে কালাৰটো ভালদৰে ব্লেণ্ড হৈছে, নহ'লে বহুত বেয়া দেখি। কালাৰটো এপ্লাই কৰি আছোঁ। কৰা হোৱাৰ পিছত আমি পুনৰ এটা কালাৰ ল'ম, ছেকেণ্ড কালাৰ হ'ব আৰু সেয়া মই আইলিডত এপ্লাই কৰিম। এইটো এটা পিংকিছ টাইপৰ কালাৰ হয়, চিমাৰী শ্বেড হয়। মই মোৰ আইলিডত মেইনলি ফ'কাছ কৰিম। মই কালাৰটো মেইনলি আইবলৰ ওপৰত ফ'কাছ কৰিছোঁ। মোৰ অলমষ্ট হৈছেগৈ, আপোনালোকে দেখিব পাৰিছে। আৰু নেক্সট মই ইউজ কৰিম, মই লেকমিৰ লিকুইড লাইনাৰ ইউজ কৰিছোঁ আৰু সৰু উইং লাইনাৰ ড্ৰ কৰিবৰ চেষ্টা কৰিছোঁ। মই বহুত বেছি বল্ড আইলাইনাৰ ইউজ নকৰোঁ, যিহেতু দিনৰ সময়, বহুত বেছি আইলাইনাৰ ইউজ কৰিলেও ভাল নালাগে। মই এতিয়াও আইলাইনাৰত প্ৰেক্টিচ চলাই আছোঁ, বহুত বেছিয়ে বেয়া পাওঁ মই আইলাইনাৰ লগাবলৈ, এতিয়াও ভালকৈ হৈ উঠাগৈ নাই মোৰ। তো আপোনালোকেও প্ৰেক্টিচ কৰি থাকিব, এদিন নিশ্চয় সফল হ'বগৈ। তাৰপিছত মই ফ্লেট ব্ৰাছ এডাল লৈ আইলিডত যিটো কালাৰ এপ্লাই কৰিছিলোঁ সেই কালাৰটো এপ্লাই কৰি লৈছোঁ। তাৰপিছত সৰু পেঞ্চিল ব্ৰাছ এডালেদি স্মাটছ কৰি লৈছোঁ। তাৰপিছত মই আইলেছ কালাৰ ব্যৱহাৰ কৰিছোঁ, যিহেতু মই কোনো ধৰণৰ ফলছ লেছেছ ইউজ নকৰোঁ। আৰু মই মাস্কাৰা ব্যৱহাৰ কৰিছোঁ, মেইবলিনৰ হয়। ভালদৰে মাস্কাৰা এপ্লাই কৰাৰ পিছত 2-3টা কোট এপ্লাই কৰিছোঁ। তাৰপিছত মই লৱাৰ ৱাটাৰ লাইনত মাস্কাৰা ব্যৱহাৰ কৰিছোঁ। মই কণ্ট্ৰ'ৰ কৰিম আৰু কণ্ট্ৰ'ৰৰ বাবে মই ব্যৱহাৰ কৰিম ৱেট এণ্ড ৱাইল্ডাৰ কণ্ট্ৰ'ৰ পেলেট। মই এডাল কণ্ট্ৰ'ৰ ব্ৰাছৰ সহায়ত মোৰ চিক্সত এপ্লাই কৰিছোঁ। তাৰপিছত জ লাইনত এপ্লাই কৰিম। কণ্ট্ৰ'ৰ এপ্লাই নকৰিলে ফাউণ্ডেশ্যন ব্যৱহাৰ কৰাৰ পিছত মুখখন বহুত বেছি ফ্লেট দেখা পায় আৰু ভাল নালাগে, গতিকে লৈ আমি কণ্ট্ৰ'ৰ অকণমান হ'লেও কৰিব লাগে। জ লাইনত কণ্ট্ৰ'ৰ এপ্লাই কৰিছোঁ আৰু মই সামান্য পৰিমাণে নাকতো এপ্লাই কৰিম। মোৰ কণ্ট্ৰ'ৰ কৰি হ'ব আৰু এতিয়া। তাৰপিছত মই ইউজ কৰিম ব্লাছাৰ। ব্লাছাৰ বাবে মই ব্যৱহাৰ কৰিছোঁ লেকমি 925ৰ ব্লাছ। তো ব্লাছ এপ্লাই কৰাৰ সময়ত সদায় স্মাইল কৰিব লাগে। চিক্সত এপ্লাই কৰিছোঁ, সামান্য পৰিমাণে নাকত, থুতৰিত ধুনীয়াকৈ ব্লাছ এপ্লাই কৰি লৈছোঁ। তাৰপিছত আহিল হাইলাইটাৰ। হাইলাইটাৰৰ বাবে মই ইউজ কৰিছোঁ ৱেট এণ্ড ৱাইল্ডৰ মেগা গ্ল' হাইলাইটাৰ আৰু তাৰ বাবে মই এখন ফেন ব্ৰাছ ইউজ কৰিছোঁ। এই হাইলাইটাৰটো বহুত বেছিয়ে ভাল হয় আৰু মই চিক্স বনত এপ্লাই কৰি লৈছোঁ। তাৰপিছত ব্ৰিজ অফ দ্য নোজ,
তাৰপিছত আইব্ৰ' বনত আৰু সামান্য পৰিমাণে চকুৰ ইনাৰ কৰ্নাৰত। লিপষ্টিকটো মই অফ কেমেৰা ইউজ কৰিছোঁ আৰু মই লেকমিৰ লিপষ্টিক ইউজ কৰিছোঁ। তাৰপিছত মই হেয়াৰ ষ্টাইলৰ বাবে চাই আছোঁ কি হেয়াৰ ষ্টাইল কৰিলে ভাল লাগিব। তাৰপিছত মই বিন্দি আৰু দুপাট্টাখন লৈ ল'ম, চেণ্টাৰ পাৰ্ট কৰি লৈছোঁ আৰু এয়া মোৰ ফাইনেল লুক আপোনালোকে দেখিবলৈ পাইছে। গতিকে আপোনালোকে জনাবচোন মোৰ লুকটো কেনেকুৱা লাগিল, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰি দিব।